কেতিয়াবা এনেকুৱা লাগে যেন সকলোকে এৰি থৈ গুচি যাম। সঁচাকেও ইয়াত কোনো আপোন নহয়, কাৰো একো অভাৱ অনুভৱ নহয় মই নাথাকিলে। মই ক'ত আছোঁ, কি কৰিছোঁ, কাৰো একো অনুভৱে নহয়। ইভেন মই আছোঁ নে নাই তাকো অনুভৱ নহয়। মানুহৰ কাৰণে সকলো কৰি এতিয়া ভাগৰি গৈছোঁ, আৰু তেওঁলোকে এটা সময়ত এনেকুৱা ফিল কৰাই দিয়ে যে পাগল হয় তই, কেলেই ইমান এফৰ্টছ দি আছোঁ আমাৰ পাছত। যিমানেই ভাল কৰি নোলোৱা কাৰোবাৰ বাবে, যিমানেই তুমি ভাল হৈ নোলোৱা কাৰোবাৰ কাৰণে, যিমানেই হেল্প নকৰা কাৰোবাক, একো মতলবেই নাই তেওঁলোকৰ আমাক লৈ। মানুহবোৰ কেৱল স্বাৰ্থপৰ, নিজৰ স্বাৰ্থত আমাক ব্যৱহাৰ কৰি এৰি দিয়ে। আমাৰ ফিলিংছৰ কথাও এবাৰো নাভাবে, আমাক হাৰ্ট কৰাৰ আগত বা আমাক হাৰ্ট কৰাৰ পাছত। এতিয়াতো সঁচাকৈ ক'ৰবাত গুচি যাব মন যায়, য'ত কেৱল মই আৰু মই, এই মোহ মায়াবোৰৰ পৰা একদম আঁতৰত নিজৰ লগত সময় পাৰ কৰিব মন যায়। ব্ৰেইনটোক অকণমান শান্তি লাগে বাছ। না কাৰোবাক বুজাই লাভ আছে আৰু না কোনোবাই বুজিব মোক। কেৱল মইহে নিজক বুজি পাওঁ, আৰু কেৱল মইহে নিজক বুজি পাব পাৰিম। মোৰ হৃদয়ৰ কথা, মোৰ হৃদয়ৰ কান্দোন, মোৰ মনৰ কথা, মোৰ মনৰ দুখ, প্ৰতিটো কথা আন কোনেও নাজানে, কেৱল মইহে জানো। কেতিয়ালৈকে মানুহৰ ওপৰত আশা কৰিম? যি যেনেকুৱা তেওঁ সদায় তেনেকুৱাই থাকিব। বাছ এতিয়া নিজকে ব্ৰেক দিব বিচাৰোঁ, অভিনয় কৰা এই পৃথিৱীখনৰ পৰা, আৰু অভিনয় কৰা এই মানুহৰ পৰা।